হেল্ল', হাই নমস্কাৰ, গুড মৰ্ণিং। মই মৰ্ণিং ৱাকলৈ আহিলোঁ। অহাৰ পিছত অলপ সিপিনে পিনে কৰিলোঁ, অলপ খোজকাঢ়ি অলপ মানে প্ৰেক্টিচটো কৰিলোঁ। কৰাৰ পিছত মই মানে আপোনালোকক সৰু এটা কাহিনী মানে আপোনালোকক শুনাম বুলি ভিডিঅ'টো কৰি আছোঁ। কাহিনীটো হ'ল কি, অতি ভাল পোৱা, অতি মৰম, এৰিব নোৱাৰা মৰম, ভাল পোৱাবিলাকেও কেতিয়াবা মৃত্যুৰ কাৰণ হ'ব পাৰে। কাৰণ মই কাহিনীটো কৈ আছোঁ আপোনালোকে শুনক, তেতিয়া গম পাব যে মই ক'লোঁ কেলৈ অতি মৰমেও মৃত্যুৰ কাৰণ হ'ব পাৰে। হয়, অতি মৰমেও অতি ভাল পোৱাও মৃত্যুৰ কাৰণ হ'ব পাৰে। কাৰণ মই এটা কাহিনী আপোনালোকক শুনাই আছোঁ, আৰু এই কাহিনীটো মই পাইছিলোঁ গুগলত। এজনী ছোৱালী আৰু এটা ল'ৰা। ছোৱালীজনীয়ে ল'ৰাটোক খুব ভাল পাইছিল। ল'ৰাটোও ভাল পাইছে, কিন্তু ল'ৰাটো মানে এনেধৰণৰ, যদি ঘৰৰ মানুহে তাক ৰাজি নকৰে, সন্মত নিদিয়ে, তেতিয়া ছোৱালীজনীক এটা বিয়া কৰিব নোৱাৰে। কিন্তু ছোৱালীজনী তেনেকুৱা নহয়। ছোৱালীজনীয়ে এনেকুৱা মনে প্ৰাণে দেহাদি মানে ল'ৰাজনক খুব ভাল পাইছিল, আৰু তাৰ বাদে ল'ৰাটোৰ বাদে সি কাকোৱেই মানে আপোন বুলি ভাবিব নোৱাৰে। আনকি নিজৰ মা দেউতা, নিজৰ ককাই ভাই, নিজৰ সকলোকে আপোন বুলি ভাবিব নোৱাৰা হ'ল। মানে মাথো তাক ল'ৰাটো লাগে, আৰু ল'ৰাটোকে খুবেই ভাল পায়। গতিকে ল'ৰাটোকেই সি মানে জীৱনত নিজৰ বুলি ধৰি লৈছিল। এদিন এনেকুৱা এটা টাইম আহিল। টাইম অহাৰ পিছত ল'ৰাটোৱে ছোৱালীজনীক মাত্ৰ জনাব আহিছে যে চোৱা, তুমি কিবা এটা উপায় কৰি লোৱা, বা তুমি বেলেগ এজনৰ লগত সম্পৰ্কটো ৰাখিবলৈ চেষ্টা কৰা, কাৰণ মোৰ বিয়া হ'ব গৈ আছে, মই তোমাক এৰিব লাগিব। আৰু ইমান দিনে তোমাৰ লগত যিখিনি সম্পৰ্ক আছিল, ভাল পোৱা আছিল, মৰম চেনেহ আছিল, সেইখিনি তুমি পাহৰিব লাগিব। আৰু এতিয়া তোমাৰ ৰাস্তা বেলেগ হ'ব লাগিব, আৰু মোৰ ৰাস্তা বেলেগ হ'ব লাগিব। গতিকে মই তোমাক জনাব আহিলোঁ। আৰু ছোৱালীজনীৰ বহুত ধনী ঘৰ ছোৱালীজনী, কিন্তু ল'ৰাজনো ধনী হ'লেও মানে মধ্যবিত্ত টাইপৰ তেনেকুৱা হয়। কিন্তু ছোৱালীজনীৰ ঘৰটো হ'ল 7 মহল ঘৰ, 7 ফ্ল'ৰৰ ঘৰ হয়। তাতে ওপৰলৈ গৈ পেলাই ছোৱালীজনীক বুজাই আহিলে। বুজাব চেষ্টা কৰি ঘৰৰ পৰা বুজাই মেলি এনেকৈ কোৱাৰ পিছত ছোৱালীজনীয়ে মানে হতবাক হৈ গ'ল, আৰু ল'ৰাটোক সি একো ক'ব নোৱাৰিলে। কাৰণ ল'ৰাটোক সি বহুত ভাল পায়, কাৰণ তাক হেৰুৱাব নিবিচাৰে। গতিকে তাক একো ক'ব নোৱাৰিলে। তথাপিও কৈছে যে মই তোমাৰ অবিহনে কাকোৱে মই নিজৰ আপোন বনাব নোৱাৰোঁ, আৰু তুমি যদি বেলেগকো বিয়া পাতা, মই আনলৈ বিয়া পাতিবতো কেতিয়াও নোৱাৰোঁ। তুমি এইখিনি কৰাৰ আগত তুমি মোক বহুত ভাবিব লাগিছিলে, চিন্তিব লাগিছিলে। গতিকে তোমাৰ বাদেতো এতিয়া মই কাকোৱে আপোন কৰিব নোৱাৰোঁ। তুমি যদি আনৰ হোৱা, ময়ো জীয়াই থকা কোনো লাভ নাই বুলি ল'ৰাটোৱে বুজাই মেলি বিল্ডিং বা চিৰিয়ে তললৈ আহি তলৰ ৰাস্তাৰ কাষত পাইছেহি। পোৱাৰ পিছত মেইন ৰোডৰ কাষতে হয় ঘৰটো। গতিকে ছোৱালীজনী ওপৰ খিৰিকী ফালৰ পৰা ল'ৰাটো চাই আছে ক'ত পাইছে, তলত পাইছে নাই। কিন্তু ল'ৰাটো তলত পাই জাষ্ট মোবাইলটো হাতত লৈ, কাণত লৈ, বিল্ডিঙৰ তলতে মানে ঘৰলৈ বা কাৰোবালৈ কথা পাতিবলৈ মোবাইলটো উলিয়াই কথা পাতিছে। ওপৰৰ পৰা ছোৱালীজনী খিৰিকীৰ পৰা চাই আছে, আৰু সি সহ্য কৰিব পৰা নাই যে ল'ৰাজনে তাৰ পৰা আঁতৰি গৈ আছে। লাহে লাহে ঘৰৰ পদূলিৰ কাষৰ পৰা যদি সি আঁতৰি যায়, একেবাৰে আঁতৰি যাব। গতিকে ছোৱালীজনীৰ মনত সেই মানে কথাটো মানে হজম কৰিব পৰা নাই, আৰু সহ্য কৰিব পৰা নাই। গতিকে খিৰিকীৰ ফালৰ পৰা চাই ছোৱালীজনীয়ে কি কৰিলে, খিৰিকীৰ ফালৰ পৰা ছোৱালীজনী তললৈ পৰি দিলে। ইমান ওপৰৰ পৰা পৰিছে, 7 ফ্ল'ৰৰ ঘৰৰ পৰা পৰি দিছে। তলত মানে কাৰেণ্টৰ
লাইন আছে, কাৰেণ্টৰ মানে পোষ্ট আছে, আৰু এনেকৈ কাৰেণ্টটো বহুত কাৰেণ্টৰ তাঁৰ টানা আছে। ওপৰৰ পৰা পৰি দিওঁতে মানে কাৰেণ্টৰ ৱাৰত লাগি ইমানেই স্পীড পৰি আহিছে, কাৰেণ্টৰ ৱাৰত লাগি ছোৱালীজনী মাজতে দুডোখৰ হৈ গৈছে। দুডোখৰ হৈ মাথাডোখৰ ল'ৰাটো কথা পাতি থকা, ল'ৰাটোৱে ধৰিবগৈ নোৱাৰে, তলিকে নাপালে যে কি হ'ল। কাৰেণ্টৰ ৱাৰত লাগি ছোৱালীজনী মাজতে দুডোখৰ হৈ গৈছে। মাথাডোখৰ ল'ৰাটো ভৰিৰ তলত পাইছেগৈ, আৰু ভৰিডোখৰ অলপ আঁতৰত পৰিছেগৈ। মানে দেখি এনেকুৱা লাগিছে, মানে মোৰ দেখিয়ে মানে হেৰি হৈ গৈছে যে কি মানে কেনেকৈ মানে কি অনুভৱ হ'ব ল'ৰাটো বা ছোৱালীজনী তেখেতক কিমান ভাল পাইছিলে। হঠাৎ 5 মিনিটত মানে চব তেহেজ নাই, মানে চব খতম হৈ গৈছে। গতিকে কাহিনীটো ইমানেই আছিলে। আৰু এনেকুৱা কাহিনী যদি আপোনালোকে শুনিব বিচাৰে, মোক পেজটো ফ'ল' কৰি থ'ব। তেতিয়া এনেধৰণৰ প্ৰতিদিনে একোটা কাহিনী মই আপোনালোকক শুনাম। আৰু মই কোৱা কথাটো আপোনালোকে হয় নে নহয় কমেণ্ট কৰি নিশ্চয় জনাব। লগতে এটা শ্বেয়াৰ কৰি দিব আৰু লাইক এটা কৰি দিব। হয়, অতি মৰম, অতি ভাল পোৱাও মানুহক মৃত্যু মুখত পেলাব পাৰে, এই কথাটো হয় নহয় আপোনালোকে জনাব নিশ্চয়। গুড মৰ্ণিং, আজিলৈ ইমানেই ভিডিঅ'টো।